কিছুমান কথা নোকোৱাকৈ ৰখাটো ভাল। ক'লে জীৱনৰ মাদকতা নাথাকে। অনুভৱৰ পৃথিৱীখন শেষ হৈ যায়। ঘূণে খোৱা কাঠৰ দৰে জীৱনটো খৰাং হৈ পৰে। নিসংগতা জীৱনৰ কৰন্তম সত্য। নিসংগতা আমাৰ প্ৰতি মুহূৰ্তৰ লগৰীয়া। যিদৰে আমাৰ সতে থাকে আমাৰ শৰীৰৰ ছাঁ, সিদৰে আমাৰ ছাঁৰ সতে থাকে নিসংগতা। কাৰোৰ সংগী তাক আঁতৰাই থ'ব নোৱাৰে, মাথো কেতিয়াবা কাৰোবাৰ সংগে নিষ্প্ৰভহে কৰিব পাৰে খন্তেকৰ বাবে। কিছুমান মানুহৰ জীৱনটো এখন টোকা বহি হৈ যায়। জীৱনৰ এই সত্য কোনোৱে নাজানে, আৰু কিছুমানৰ জীৱনটো হৈ পৰে বন্ধ পানীৰ সোঁতৰ দৰে। পুৰুষে নাৰীক নিজৰ কৰি পোৱাৰ দুটা পথ অৱলম্বন কৰে। এটা টকাৰ বিনিময়ত, আনটো আশ্ৰয় প্ৰদান কৰি। জীৱনৰ পৰিৱৰ্তন আৰু পোৱা নোপোৱাবোৰক সহজভাৱে ল'বলৈ চেষ্টা কৰা। এই সকলোবিলাকে যাতে তোমাক বিচলিত কৰিব নোৱাৰে আৰু তোমাৰ কৰ্তব্যৰ পথত যাতে হেঙাৰ হিচাপে চিহ্নিত হ'ব নোৱাৰে, তাৰ প্ৰতি ধ্যান ৰাখা আৰু মনটোক অনুভৱী কৰি তোলা। পৃথিৱীখনক ভাল পোৱা, জয় এদিন তোমাৰেই হ'ব।